কি হৈছে কথাটো কওকচোন। আপোনাৰ ক্লাছ 5 আপোনাৰ ক কথা তেওঁ কি কৰে ল'ৰা ছোৱালীবিলাকক কয় ঠিক আছে দুইফালে বাওঁফালে চোৱা সোঁফালে চোৱা সেই বুলি কয় মোৰ তল কৰা বুলি কৈ পেলাই কয় চাবা যে আকাশত উৰি আছোঁ সেই বুলি কৈ পেলাই ছোৱালীজনী স্কাৰ্ট দাঙিছে স্কাৰ্ট দাঙি পেলাই আপোনাৰ বুকুত হাত দিছে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ হাত দিব লগা জেগাত গৈ হাত দিছে। আগতে গম পাইছিল নে নাজি গম পাইছিল? আগতে মই বুলি এতিয়া বেলেগ এজনৰ কথা শুনিছোঁ তেনেকুৱা হৈছে কিন্তু সেইটোতো আমি গম নাপাওঁ কিন্তু সেইদিনাখন ছোৱালীজনীয়ে ঘৰত গৈছে গৈ পেলাই আপোনাৰ বেগ দলি মাৰি পেলাই কানি কানি মাকক আজি ঘটনা কেইটা বজাত হৈছিল? সেইদিনাখন আপোনাৰ কেইটা বজাত ধৰি লওক 11টা মানত হৈছিল। তাৰপিছত এই কোনে দেখিছিলে বস্তুটো? তাই নিজে মাকক গৈ পেলাই কৈছিলে বাকী ৰুমৰ ওচৰত ল'ৰা টিচাৰজনৰ নামটো কি? কি নাম? ঠাকুৰীয়া। ক'ত ঘৰ তেখেতৰ? মধুপুৰত। আজি তেখেত আহিছে নেকি? আহিছে। মানে কি বিচাৰে? আমি বিচাৰোঁ যে এখন স্কুলে নহওক ইমান ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীক মানে বাক্য কয় যে এইটো হৈছে সেইটো হৈছে বুলি ইমান ধুনীয়া শিক্ষা দিয়ে এই শিক্ষাৰ পিছত তেওঁ চৰিত্ৰটো কি লুকাই আছে আপোনালোকে নিজে কওক। মানে আজি কৈছে গাৰ্ডেনে মানে আমাক ধৰিছে আজি নালাগে আমাক তেওঁৰ নিচিনা মাষ্টৰ নালাগে খালি কৰিলে আৰু এটা ল'ৰা ছোৱালী কোনোবা আনি পেলাই ইয়াত দিব আপোনালোকৰ ল'ৰা ছোৱালীজনী দিবলৈ সাহস কৰিব অব্যাহতি ল'ম এইকাৰণে অব্যাহতি ল'ম যে মোৰ নিচিনা টিচাৰ এখন স্কুল বুলি নহয় কোনো স্কুলতে থকাৰ যোগ্যতা নাই আৰু এইটোৱে ক'ম অকল শুনি লওক এইটোৱে ক'ম যাতে মোৰ এই শাস্তি যোগেদি আহি থকা শিক্ষক সমাজে যিবিলাকে মোৰ মনোভাৱেৰে আহে সেইবিলাকে যে শিক্ষা পায় গতিকে মই এইটোৱে কৈছোঁ যে মই আজিৰ পৰা খুব সম্ভৱ মোক 2 মাহ মই ছুটি ল'ব লাগিব কিজানি মই কম্পালচৰি ৰিটায়াৰমেণ্ট ল'ম সেইটোৱে কথা আপুনি বেয়া কাম কৰা হয় কেনে বেয়া কাম কৰি দিয়াটো ভুল মানিছে অঁ এইখিনি ক্লাছ 5ৰ এজনী ছোৱালীৰ ওপৰত হাৰেছমেণ্ট কৰা অত্যাচাৰত আজি এই বিদ্যালয়ৰ অভিভাৱকবিলাকে মোক আজি শাস্তি দিছে চল পিছলৈ আহা না ভাই কি নাম কি নাম আপোনাৰ কি নাম আপোনাৰ কি নাম সদৰ ঠাকুৰীয়া ঘৰ ক'ত কি কৰিছিল আপুনি আজি ৰাইজে ধৰিছে আপোনাক কি কৰিছিল আপুনি বেকাম কৰিছিলে কি কাৰণত ধৰিছে এইটো কওক কিয় বেকাম কৰিছিলে আপুনি মদ খাই আহিছে নেকি দেখা গৈছে বহুত হুলস্থুল হৈছে গাৰ্জেণ্ট আছে আমাৰ টিচাৰ সকলো আছে অজয় ঠাকুৰীয়া কি হ'ল মানে ঘটনাটো আপুনি কি বেয়া কাম কৰিছিল কি কৰিছিল আপুনি কি আজিৰ ঘটনাটো দেখা গৈছে বহুত গাৰ্জেণ্ট আছে আমাৰ টিচাৰ সকলো আছে ইতিমধ্যে আমাৰ পৰীক্ষা চলি আছিলে আজি মানে আমাৰ স্কুলখন মানে ৰুম কম কাৰণে মানে পৰীক্ষা চলি আছিলে তেনেস্থলত আমি 9 বজাত এখন মিটিং দিম বুলি ইতিমধ্যে কোৱা হৈছিলে কিন্তু সেইটো আমাৰ হৈ নুঠিলে তেতিয়া মই এটাই কৈছোঁ যে ৰাইজে যি সিদ্ধান্ত কৰে সেইটোতে আমি মানে ছাপোৰ্ট কৰিম ইতিমধ্যে গম পাইছে নেকি আপোনালোকে ঘটনাটো
মই শুনা কথাহে, মইতো দেখাও নাই। শনিবাৰৰ দিন ঘটনাটো দেখা গৈছে বহুত হুলস্থুল হৈছে। গাৰ্জেণ্ট আছে, আমাৰ টিচাৰ সকলো আছে। ইতিমধ্যে আমাৰ পৰীক্ষাও চলি আছিলে আজি। মানে আমাৰ স্কুলখন মানে ৰুম কম কাৰণে আৰু 1ৰ মানে পৰীক্ষাও চলি আছিলে। তেনেস্থলত আমি 9 বজাত এখন মিটিং দিম বুলি ইতিমধ্যে কোৱা হৈছিলে, কিন্তু সেইটো আমাৰ হৈ নুঠিলে। তেতিয়া মই এটাই কৈছোঁ যে ৰাইজে যি সিদ্ধান্ত কৰে সেইটোতে আমি মানে ছাপোৰ্ট কৰিম। কাৰণ ঘটনাটো ইতিমধ্যে গম পাইছে নেকি আপোনালোকে? নাই পোৱা? নাই পোৱা। ঘটনাটো মই শুনা কথাহে, মইতো দেখাও নাই। শনিবাৰৰ দিনা হেনো মোক ফোন কৰিছিলে ছোৱালীজনীৰ মাকে।